Hello everyone, welcome to Deepsika's blog. Deepsika's blogৰ আন এটি নতুন ভিডিঅ'লৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছো। আজি বহু দিনৰ পিছত আপোনালোকৰ মাজলৈ মালিনী থানৰ এটি ভিডিঅ' লৈ আহিছো আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টি চাই ভাল পাব। এয়া আমি মালিনী থান পালোহি। এইয়া ওপৰত উঠিব লাগিব। আমি এতিয়া কলৈ গৈ আছো? মালিনী থানৰ ওপৰলৈ গৈ আছো, মন্দিৰ ওপৰলৈ। আপোনালোকক দেখাই থাকিম, আপোনালোকে চাই থাকিব।
এয়া আপোনালোকে দেখিলে মালিনী থান। মালিনী থানৰ ওপৰত আৰু এভাগ মন্দিৰ আছে, ৰুক্মিণী মন্দিৰ। আমি যাব নোৱাৰিলোঁ কাৰণ ইমান লৰালৰিকৈ প্লেনিং কৰা হ'ল, একদম তৎক্ষণাত আহিব লগা হ'ল আৰু পিছবেলা পাইছোঁহি আমি। পাছত যদি আহিব পাৰোঁ আকৌ ভগৱানে যদি আনে, তেতিয়া নিশ্চয় ৰুক্মিণী মন্দিৰ দৰ্শন কৰিম আৰু আপোনালোককো দেখাম। আপোনালোক আহিব। ধেমাজি জিলাৰ লিকাবালিত আছে মালিনী থান, অৰুণাচলৰ ভিতৰতে পৰে। আৰু আজি ভিডিঅ'টো ইমানখিনিয়ে আছিল। আপোনালোকে ভিডিঅ'টো চাই কেনে পালে জনাব কমেণ্টত।